আমাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ বিশেষদৰে আমাৰ কাৰ্যকৰ্তা যোৱাকালি UTC নিৰ্বাচনৰ ৰিজাল্টটো ওলাই গ'ল চবেই জানে আৰু সেইকাৰণে মই বিশেষ দলৰ সভাপতি হৈ আমি বিজেপি দলক আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যে নিশ্চয় বিজেপিয়ে আমাৰ বিশেষ দলক সহায় কৰিব। এই UTC চৰকাৰ মই একো নাজানো, কিন্তু আমি ষ্টেটত যিহেতু একেলগে আছে মিত্ৰতা, সেইকাৰণে আমি বিজেপি দলক ৰঞ্জিত দাস ডাঙৰীয়াক বা আমাৰ JP নাড্ডা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ এলায়েন্স এতিয়াও বাহাল আছে আৰু থাকিব। এই হিচাপত UTC চৰকাৰ বনোৱাৰ ক্ষেত্ৰত বিশেষ দলক বিজেপি নিশ্চয় সহায় কৰিব। পাতিছোঁ আমাৰ মাজত যিখিনি আছে আগৰ বন্ধু, ইলেকশ্যনতো হৈ গ'ল কিবা কিবি কাজিয়া, কিন্তু ইলেকশ্যন শেষ হৈ গ'ল, ৰিজাল্ট শেষ হৈ গ'ল, এইটো শেষ। ইলেকশ্যনৰ সময়ত হয় বহুত ডিবেট চলিছে, এইটোতো চবেই দেখিছে। কিন্তু এতিয়া ইলেকশ্যন শেষ হ'ল, ৰিজাল্ট ওলাল, DPM হিচাপে 17 চিট পাইছে, ছিংগল মেজৰিটি। আৰু এতিয়া যিহেতু DPM আৰু বিজেপি চৰকাৰ চলি আছে, কথাটো বাঢ়ি থাকিব। সেইকাৰণে আমি DPM দলৰ হৈ পেলাই UTC চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপি দলে নিশ্চয় আমাক সহায় কৰিব বুলি মই আশাবাদী। UTC আছে ডাইৰেক্ট শপত গ্ৰহণৰ কথাটো আমি আজি ঠিক কৰিম, অলপ সময় আছে, আবেলি মানত ঠিক কৰিম, ডেট ফিক্স কৰিম।